ডি এইফালে এতিয়া নাৰিকলী মন্দিৰ এতিয়া গুৱাহাটী আহি পালোঁ এতিয়া গৈ আছোঁ আৰু ডিলাৰলৈকে উঠি দা বে হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ এতিয়া মই যাবলৈ ওলাইছোঁ বাইহাটা চাৰিআলিত কিবা এটা সৰু কাম আছে বাইকৰ তো পোনপ্ৰথমেতো মই সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ আৰু লগতে আমাৰ এইকো শুভেচ্ছা জনালোঁ হেপী দীপাৱলী খুচি তো জনাই আছোঁ কিহৰ কাৰণে গৈ আছোঁ মানে কামটো হ'ল কি মই মানে 5 মাহমান আগত মোৰ এখন বাইক লৈছিলোঁ ৰয়েল এনফিল্ড চবে গম পাই চাগে ইমান আগৰ পৰা মানে মোৰ গাড়ীখনৰ বেটাৰী কিবা এটা ইছ্যু হৈ আছে তো দেখালোঁ কিন্তু কেইদিনমান আকৌ ঠিক কৰি কিনে চলালোঁ তাৰপিছতো প্ৰব্লেম দি আছে তাৰপিছতে ৱাৰেণ্টি ক্লেইম কৰিব গ'লোঁ কিন্তু ৱাৰেণ্টি ক্লেইম কৰিব যাওঁতে গম পাই গ'লোঁ কি এইটো বেটাৰীটো ইয়াতে মেনুৱেলখনত লিখা আছে এমৰন কিন্তু ইয়াতে বেটাৰীটো হয় এক্সাইট নে কিবা কোম্পানীৰ বেটাৰী তো তেনেকৈ আমাৰ মঙলদৈ ডিলাৰত আপোনাৰ ইয়াৰ ৱাৰেণ্টিটো ক্লেইম নহ'ল তো সিহঁতে এটা বেটাৰী দুদিনৰ কাৰণে চলিবলৈ দিলে এতিয়া সেই বেটাৰীটো আকৌ সিহঁতক ঘূৰাই দিব লাগিব তো সেইকাৰণে এইটো ৱাৰেণ্টি কৰিবৰ কাৰণে গোটেইখিনি ঠিক কৰিবৰ কাৰণে এতিয়া গৈছোঁ বাইহাটা ডিলাৰত আৰু মই বাইকখন লৈছিলোঁ বাইহাটা ডিলাৰত তো এতিয়া ঘৰৰ পৰা ওলাই যাওঁ ৰাতিপুৱা 8টা বজাতে ওলাই যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়াতো 1 বাজিল কাৰণ পুৱাৰ পৰা নেৰানেপেৰা বৰষুণ দিয়ে আছে কিন্তু এতিয়া আৰু উপায় নাই যাবই লাগিব কাৰণ 4টামান বজাত আৰু এটা প্ৰগ্ৰেম আছে চ' আহি পাব লাগিব দি কিনে ক হেপী দিৱালী চেংকত পিন্ধি কিনে ৰেডি এতিয়া ওলাই যাম ডি নাৰিকলী মন্দিৰত সেৱা কৰি কিনে এতিয়া ডিলাৰৰ পৰা ওলাই আহিলোঁ ডিলাৰত আপোনাৰ কিবা কিবি কাগজ দিয়ে তাৰপিছতে সিহঁতে ক'লে কি গুৱাহাটীত যাই কিনে এক্সাইডৰ ডিলাৰৰ পৰা চেঞ্জ কৰিব লাগিব তো এতিয়া গুৱাহাটী আহি পালোঁ এতিয়া গৈ আছোঁ আৰু ডিলাৰলৈকে জাষ্ট ঘৰ আহি পালোঁ মানে ইমান ভিডিঅ' বনোৱা হোৱা নাই কাৰণ একদম বাইক ষ্টাৰ্ট দিয়াৰ পৰা একদম তালৈকে গোটেই ৰাস্তাত বৰষুণ এতিয়াও বৰষুণ দিয়ে আছে তো ফাৰ্ষ্ট গ'লোঁ বাইহাটা ৰয়েল এনফিল্ডত সিহঁতে ৱাৰেণ্টি কাৰ্ড চাৰ্ড বনাই দিলে তাৰপিছত ক'লে কি গড়চুকত থকা এক্সাইডৰ ডিলাৰত যাব লাগিব তাৰপিছত তালৈকে গ'লোঁ গোটেই ৰাস্তা বৰষুণ তাৰপিছত তাতে গৈ কিনে গম পালোঁ কি আজি বন্ধ আছে পৰহিহে খুলিব তো তাৰ পৰা এতিয়া ঘৰত আহি গ'লোঁ ঘৰত আহি কিনে ফ্ৰেছ হৈ কিনে কাপোৰ চাপোৰ পিন্ধিলোঁ চাওঁ এতিয়া যদি ওলাই যাওঁ তো আপোনালোকক দেখাম ঘৰৰ পৰা ওলাই আহিলোঁ তাৰপিছত এতিয়া যাই আছোঁ টাউনৰ ফালে অলপ চাই লওক ইয়াৰে ডেক'ৰেশ্যনবিলাক পাব আৰু মই অলপ ওলাই গ'লোঁ অলপ এনেই ভিডিঅ' কৰিলোঁ কিন্তু আৰু বৰষুণ দিলে আৰু অলপ ভিজিলোঁ তো এখন পূজাত গ'লোঁ পূজাত যাই সেৱা চেৱা কৰি আহি কিবা এটা খাই কিনে ঘৰত আহিলোঁ Timlai herdereli mai bitau la jivana Zola ৰাস্তাৰ মাজত জ্বলাই আছোঁ এ কি কৰা উঠে দা বে
गाईलाई गोठरेली माई घोडालाई तबेला जाला जोवन रेली माई नगर अमेला তো এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত असनैको रातो साडी चार आङ्ग्रे गाडी